সেয়া 1950 চনৰ কথা। তেতিয়া ভাৰতবৰ্ষৰ কেন্দ্ৰীয় কৃষি আৰু খাদ্য বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছিল কানহায়ালাল মানেকলাল মুন্সী। তেখেতৰ নেতৃত্বতে প্ৰকৃতিৰ বাবে প্ৰকৃতিৰ হকে সপ্তাহজোৰা গছপুলি ৰোপণৰ এক উৎসৱমুখৰ সংৰক্ষণকামী অনুষ্ঠান আৰম্ভ কৰাৰ কথা চিন্তা কৰা হয়। সেই উদ্দেশ্যে 1950 চনত মুন্সীৰ হাতেৰে ৰাজঘাটত ৰোপণ কৰা এজোপা গছেৰে আৰম্ভ হয় এই সপ্তাহজোৰা গছপুলি ৰোপণ উৎসৱৰ। প্ৰথম বছৰৰ এই উৎসৱৰ বাবে 108টা গছপুলি প্ৰদান কৰিছিল দিল্লীৰ গুজৰাটী সমাজে। ভাৰতবৰ্ষৰ প্ৰতি বছৰে জুলাই মাহৰ প্ৰথম সপ্তাহটোত পালন কৰা হয় এই প্ৰকৃতিৰ বাবে বিশেষ উৎসৱটি। সমগ্ৰ সপ্তাহজোৰা এই উৎসৱটিৰ নাম ৰখা হয় বন মহোৎসৱ। বিভিন্ন শৈক্ষিক অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান আদিত গছপুলি ৰোপণ আৰু বিতৰণৰ যোগেদি এই উৎসৱ উলহ মালহেৰে আয়োজন কৰা হয়। খাদ্য সামগ্ৰীৰ উৎকৰ্ষ সাধন, শৈক্ষিক সংৰক্ষণ চেতনা বিকাশ, প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা গুণৰ বিকাশ আদিক মূল লক্ষ্য হিচাপে লৈ আয়োজন কৰা এই সপ্তাহজোৰা মহোৎসৱই ভাৰতৰ জনগণক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ কৰাৰ ক্ষেত্ৰত এক সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰা যেন অনুভৱ হয়। কানহায়ালাল মানেকলাল মুন্সী সেই সময়ত আন এটা নাম কুলপতি KM মুন্সী নামেৰেও বেছি জনপ্ৰিয় আছিল। 1887 চনৰ 30 ডিচেম্বৰ তাৰিখে মুন্সীৰ জন্ম হৈছিল। একেদৰে লেখক, সাংবাদিক, ৰাজনীতিবিদ, অধিবক্তা মুন্সীয়ে ঘনশ্যাম ব্যাস ছদ্ম নামেৰে গুজৰাটী সাহিত্য চৰ্চা কৰিছিল। স্বাধীনতা পূৰ্বৰ ভাৰতীয় সমাজ ব্যৱস্থালৈ মুন্সীৰ অৱদান আছিল অপৰিসীম। তেখেতে সংবাদ সেৱা আৰম্ভ কৰিছিল মাহেকীয়া ভাৰ্গৱা নামৰ গুজৰাটী আলোচনীখনৰ জৰিয়তে। ইয়াৰ উপৰিও তেখেতে য়ং ইণ্ডিয়াৰ যুটীয়া সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। হিন্দী সাহিত্য সন্মিলন, গুজৰাটী সাহিত্য পৰিষদ আৰু সংস্কৃত বিশ্ব পৰিষদৰ সভাপতিৰ দায়িত্বও পালন কৰিছিল। তেখেতে 1947 চনত আমাৰ জাতীয় পতাকা নিৰ্বাচন সমিতি এডহক ফ্লেগ কমিটিৰ সৈতেও জড়িত আছিল। ইয়াৰ উপৰিও B.R. আম্বেদকাৰ নেতৃত্বাধীন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সৈতেও জড়িত আছিল। এজন লেখক হিচাপেও মুন্সী এক উল্লেখযোগ্য নাম। মুন্সীৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত মাৰি কামলা, আই ফ'ল' দ্য মহাত্মা, ৰাজাধিৰাজ, গান্ধী দ্য মাষ্টাৰ আদিৰ প্ৰধান। বন বননি আৰু পৰিৱেশৰ প্ৰতি মুন্সীয়ে আগবঢ়োৱা অৱদানৰ বাবে 1988 চনত মুন্সী সোৱৰণত ভাৰতীয় ডাক বিভাগে এটি ডাক টিকটো মুকলি কৰিছিল। পৰিৱেশ প্ৰকৃতি সংৰক্ষণৰ মূল লক্ষ্য হিচাপে লোৱা মুন্সীৰ দেহাৱসান ঘটে 1971 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে।